তো হেই গাইজ কি খবৰ আপোনালোক সকলোৰে তো আশা কৰিছোঁ সকলোৰে খবৰ ভাল লগতে মোৰো ভাল আৰু আপোনালোকে টাইটেলৰ থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে আজি দেখিব লৈছে তো হয় গাইজ আমাৰ কলেজত 6 দিনীয়া নাট কৰ্মশালা অনুষ্ঠিত কৰিছিল তাতে মানে 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈ তো তাত মানে মই ভাগ লৈছিলোঁ প্ৰথমবাৰৰ কাৰণে মানে ক'তো এনেকৈ মই নাট মানে কৰ্মশালাত মানে ভাগ লৈ পোৱা নাছিলোঁ তো কলেজত পতাৰ কাৰণে প্ৰথমবাৰ কৰিছিলোঁ আৰু যিটো গাইজ মই মানে অভিনয়ৰ লগত জড়িত তাৰ কাৰণে মানে কৰিছিলোঁ আৰু কেনে লাগে তো বহুতখিনি ভাল লাগিল প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ আৰু লগতে বহুতখিনি শিকিলোঁ নাটকৰ বিষয়ে অভিনয় কৰিও বহুতখিনি ভাল লাগিল ছাৰহঁতৰ লগত লগ পাই কিনেও আৰু মই নাটকৰ বিষয়ে নজনা বহুত কথা শিকিলোঁ ছাৰহঁতৰ পৰা মানে 6 দিন হৈছিল কিন্তু মই 5 দিন কৰিছোঁ কাৰণ মই প্ৰথম দিনা যাব নোৱাৰিলোঁ কিবা কাৰণত তাৰ কাৰণে মই 5 দিন কৰিছোঁ আৰু 5 দিনত বহুতখিনি শিকিছোঁ নজনা কথা এই নাটকৰ বিষয়ে আৰু এই ভিডিঅ'টো মই বহুত লেটকৈ আপলোড কৰিছোঁ মাৰ্চৰ লাষ্টতে শিকিছিলোঁ এতিয়া এপ্ৰিলৰ লাষ্ট পালেহি মানে এই ভিডিঅ'টো মোৰ দিবৰ মন যোৱা নাছিল কাৰণ মানে এই ভিডিঅ'টোৰ মানে কেইটামান ক্লিপ নোহোৱা হৈছে তাৰ কাৰণে মোৰ দিবৰ ইচ্ছা যোৱা নাছিল কিন্তু বহুতখিনি কি কৰিলোঁ আৰু আমি সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন গৈছিল তো তাৰ কাৰণে গাইজ মানে সিনকৈ দি দিলোঁ আৰু আজি আপলোড কৰি দিলোঁ তো আজি আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰি দিলোঁ আৰু আজি ভিডিঅ'টো আপোনাৰ চিম্পল পাব বেছি ইমান এটা ৰস নাপায় কিন্তু আপোনাৰ লাষ্টত এখন আমি নাট কৰিছিলোঁ ধুনীয়া কিন্তু সেইখন মানে দেখুৱাব নোৱাৰিম আপোনালোক সম্পূৰ্ণ অলপমান শ্লাইডকৈ ক্লিপ এটা লগাই দিম আৰু সৰুকৈ কিন্তু গোটেই দেখুৱাব নোৱাৰিম ছাৰক মানে সুধিছিলোঁ দেখুৱাব পাৰিম নোৱাৰিম তো নোৱাৰিম বুলি কৈছে আৰু আপোনালোকে একেবাৰে বেয়া নাপাব ভিডিঅ'টো দেখুৱাব নোৱাৰাৰ কাৰণে তো বলক তেনে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো হাই নমস্কাৰ কি হোৱাৰ কাৰণে আছে ভালে যেনে বেয়া আছে নিশ্চয় কমেণ্ট কৰি জনাব লগতে গাইছে আপোনালোক সকলোকে চিন্তু ঠাকুৰীয়া 26 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ তো বলক তেনে গাইছে আৰু এতিয়া মই গৈছোঁ বিকাশৰ ঘৰলৈ তো বিকাশৰ পৰা এটা বস্তু ল'ব আছে তো সেইটো লৈ কিনে মই যাম এতিয়া কলেজলৈ আৰু বিকাশৰ পৰা বস্তুটো লৈ এতিয়া উঠি দিলোঁ বাছত তো এতিয়া ডাইৰেক্ট কলেজলৈ গৈ আছোঁ আৰু এতিয়া এইফালে কলেজ কিন্তু 1টা বজাত মানে কৰাৰ কথা আছিল ড্ৰামাখন কিন্তু এতিয়া 1টা বাজি গ'ল ভিতৰে গ'লে গম পাম কি হৈছে কি হোৱা নাই তো মানে এবাৰ প্ৰেক্টিচো কৰিব লাগিব গৈ কিনে তো চাওঁ বলকচোন কি হয় এতিয়া ভিতৰে গ'লে কি বা হৈছে এতিয়া ড্ৰামাত আহিছোঁ 1টা বজাত আৰম্ভ আৰু গাইজ কোনোমতে দিলে দিয়ক মানে দিব দিছোঁ এনেও ড্ৰামাত আহ বুলি ক'লে এনেও দিব তো এতিয়া ভিতৰলৈ গ'লোঁ কিন্তু ছাৰহঁত অহা নাই বুলি ক'লে আৰু এতিয়া মই আহিয়ে প্ৰেক্টিচত লাগিলোঁ গোটেইবোৰে আৰু ৰাইজ তাতে প্ৰেক্টিচ কৰি লৈ তো এতিয়া কনফাৰেন্স হলত আহিছোঁ তো তাত হ'ব মানে আমাৰ নাটকখন তো তাত কৰিবলৈ আহিছোঁ তো এইটো হৈছে কনফাৰেন্স হল তো 55 ৰুম নম্বৰ তো তলৰপৰাই ভিডিঅ' দেখা পায় আপোনালোকে হয়তো মোৰ ভিডিঅ' দেখিছে অলৰেডি বহুতখিনি তো চাব পাৰি গাইজ এইটো হৈছে কনফাৰেন্স হল তো ইয়াতে হ'ব মানে আমাৰ নাটকখন ইয়াতে হ'ব এখন মঞ্চখন আৰু ৰাইজ মই এতিয়া ড্ৰেছটো চেঞ্জ কৰিবলৈ আহিছোঁ তো অলপমান বেলেগ জেগাত আহিছোঁ আৰু মই ইয়াতে আহিছোঁ কাপোৰযোৰ সলাবলৈ কাৰণ যাতে মানুহবিলাক আছে তো মানে কি ছোৱালীবিলাক আছে তাৰ কাৰণে ইয়াতে আহিছোঁ তো ইয়াতে আছে মোৰ ড্ৰেছটো তো কুৰ্তাটো এইটো তো এইটো চলত ভালকৈ দিলোঁ আৰু তো এতিয়া পিন্ধি লওঁ ৰ'ব নহ'লে বহুত দেৰি যাব গাইছে এনেই দেৰি হৈছে অলৰেডি তো 2টা বজাত আমাৰ আৰম্ভ হৈ যাব তো গাইছ ড্ৰেছটো কৰি ল'লোঁ বাৰু তো চাব পাৰে তো বগা কুৰ্তা তো ধুনীয়াকৈ এতিয়া বগা কুৰ্তাৰ লগতে আৰু এটা আছে তো কঁকালত অলপ ৰঙা মানে কি এখন কাপোৰ মাৰিব লাগিব আৰু তো এইখন মাৰিলে হৈ যাব কমপ্লিট তো এতিয়া আৰু মঞ্চ ভাল লাগে আৰু গাইছ আৰু আমি সেইকেইদিন কৰ্মশালাত কি কৰিলোঁ তো সেইকেইদিনৰ ভিডিঅ' ক্লিপ কেইটামান চাই লওক আৰু আজি হৈছে ডে 5 আৰু আপোনালোক কৈছিলোঁ যে আগৰ কেইদিনৰ শিকি থকা ভিডিঅ' ক্লিপ কেইটামান ডিলিট হৈ গৈছে তো আজি হৈছে মানে ডে 5 আৰু বেলেগ ছাৰজনে আমাক ভইচ শিকাইছে মানে ভইচ ক'ত কেনে কি দিব লাগে তো তাৰ কাৰণে আমাক শিকাইছে ধুনীয়াকৈ আৰু আমাক শিকোৱাৰ আগতে অলপমান এক্সাৰচাইজ কৰিব দিছে আৰু মই ভিডিঅ' ক্লিপটো মানে মিউট কৰিছোঁ বেলেগ গান লগাই দিছোঁ আৰু যাতে কপিৰাইট নালাগে
তো ছাৰে যে দিছে এইটো কৰিবা বিৰাট টান গাইছ বিৰাট টান মানে কিবা কৰিছে অলপ টাইম আছোঁ আৰু মানে বেছি টাইম থাকিব নোৱাৰি মানে ভৰি দুখন বিৰাট জোৰ পৰে আৰু এইটো যিটো কৰিব দিছে ছাৰে আৰু বাপৰে বাপ আৰু এটা কৰিব দিছে নাকত জিভ লগাব মানে কাৰ কিমান লম্বা সেইটো চাব আৰু তো মূৰটো খাটে বাৰু নালাগিলে গাইছ নাকত তো সকলোৰে চাব বাৰু মূৰটো প্ৰথম চালে তো চাব পাৰে গাইছ আজি হৈছে ডে 6 আৰু এইফালে আমাৰ অখিলেশ ছাৰে ধুনীয়াকৈ শিকাই দি আছে নাটকখন আৰু আমি এতিয়া প্ৰেক্টিচ বাহিৰত কৰিব ধৰিলোঁ ভিতৰৰ ৰুমটো এতিয়া মানে এক্সামৰ চিট নম্বৰ মাৰিব তাৰ কাৰণে আমাক এতিয়া বাহিৰত কৰিব দিলে আৰু আজি কলেজ বন্ধ আছিল তথাপি আমি প্ৰেক্টিচ কৰিবলৈ কলেজলৈ আহি গ'লোঁ কাৰণ অহা কাইলৈ আমাৰ আছে মানে কলেজত দেখাব লাগিব আৰু নাটকখন তাৰ কাৰণে আজি প্ৰেক্টিচ কৰিবলৈ আহি গ'লোঁ আজি মই তোৰ সৌদৰ ভাই তই কিতনি মই কিতনি বল বল এতিয়াও ট্ৰিটমেণ্ট বাকী আছে তোৰ আৰু আপোনালোকে আগৰ ক্লিপখিনি চালে তো আগৰ কেইদিন ধুনীয়াকৈ মানে কি কৰিলোঁ সেইখিনি ধুনীয়াকৈ চালে আপোনালোকে তো এইভাগে চাব পাৰে আমাৰ আজি হৈছে লাষ্ট ডে আৰু এইবিলাক আমাৰ মেমে মানে কি প্ৰিন্সিপাল মেমে ধুনীয়াকৈ ভাষণ দি আছে আৰু এইফালে আমাক সকলোকে চাৰ্টিফিকেটবোৰ দিব লাগিছে মানে ইমান দিন যে কৰিলোঁ এই 6 দিন নাট কৰ্মশালা তো তাৰে নিচানি হিচাপে আৰু যে আমি যে কৰিছোঁ যে তো তাৰে চাৰ্টিফিকেট আৰু মই নাটখন কেতিয়াবাতে আৰম্ভ হৈ গৈছে তো শেষৰ ফালে অলপমান নাট দেখাই দিছোঁ ধুনীয়াকৈ অলপ ক্লিপ মানে গোটাই দেখুৱাব নোৱাৰোঁ অলপমান জাষ্ট সৰুকৈ দেখাই দিছোঁ ধুনীয়াকৈ কি কৰিছোঁ আৰু ফাইনেলি গাইজ মানে নাটকখন আমাৰ কমপ্লিট হৈ গ'ল তো এতিয়া ঘৰলৈ যাওঁ তো আমাৰ মানে কি 2 দিনৰ ৰিহাৰ্চেলত মানে কি এই নাটকখন হৈছে তো নাজানো কেনে পালে কিন্তু আপোনালোক মানে সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিম তো আধাই দেখুৱাব পাৰিম মানে যোনে মানে কি ছাৰে আমাক শিকাইছে নহয় তো অলপমান মানে দিবলৈ হাক দিছে আৰু দেখুৱাবলৈ তো জাষ্ট অলপমান ক্লিপ বিক্ৰী দিম আৰু বেছি নহয় অলপমান জাষ্ট আৰু তো গাইজ তো আজি এতিয়া ঘৰলৈকে যাওঁ আৰু তো ভালে কৰিলোঁ যিখিনি কৰিলোঁ আৰু মানে সকলোৱে ভাল কৰিছে তো কি মোৰ গাইজ 2 দিনত গাইজ প্ৰেক্টিচ কৰিছোঁ 2 দিনত আৰু এনেদৰে আমাৰ নাটকো খতম লগতে ড্ৰামা ৱৰ্কশ্বপো খতম আৰু আমাক ধুনীয়াকৈ এখন ছাৰহঁতৰ ফালৰ পৰা এখন চাৰ্টিফিকেট দিছে তো এইখন হৈছে চাৰ্টিফিকেটখন তো খুব ভাল লাগিল আৰু লগতে আজি ভিডিঅ' ইয়াতে সপ্তাহ হৈছোঁ নেক্সট ভিডিঅ' সৈতে লগ পাম আৰু আজি ভিডিঅ' একদম চিম্পুল কল তো পুৰা একদম নেক্সট ভিডিঅ' একদম ধামাকাদাৰ ভিডিঅ'ৰ সৈতে লগ পাম তো বাই বাই গাইজ এই মানতে সপ্তাহ কৰিছোঁ বাই বাই